আজি বৃহৎ যোগদান কাৰ্যসূচী এটা ৰূপায়ণ কৰিব। চাওক, আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিটিচি নিৰ্বাচনৰ কাৰণে ইতিমধ্যে কাম কৰি আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নীতিৰ ওপৰত বিশ্বাস ৰাখি বিভিন্ন সময়ত বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দল, বিভিন্ন সামাজিক সংগঠনৰ পৰা আহি যোগদান। আজি আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালিকাটি মণ্ডলত বৃহৎ যোগদান কাৰ্যসূচী প্ৰায় 1500তকৈ অধিক ইয়াতে যোগদান হৈছে। মই আশা কৰিছোঁ যে বিটিচি নিৰ্বাচনৰ আগে আগে প্ৰায় বিভিন্ন ৰাজনৈতিক সৰু সুৰা ৰাজনৈতিক দলবোৰৰ পৰা আহি আমাৰ দলত যোগদান কৰি আমাৰ এইবাৰ বিটিচি নিৰ্বাচনৰ যিটো কুচকাৱাজ এইটো সাফল্যমণ্ডিত হ'ব বুলি মই আশাবাদী। ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। আমাৰ যি টাৰ্গেট আছে এই টাৰ্গেট আমি খুব কম সময়ৰ ভিতৰতে সমাপন কৰি অহা বিটিচি নিৰ্বাচনত যি ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত আমাৰ চেষ্টা থাকিব যে আমি বিটিচিত বৃহৎ সংখ্যক আসনেৰে আমি জয়লাভ কৰোঁ। আমাৰ ইয়াতে কবিতা বাইদেউ আছে, কবিতা বাইদেউৰ নেতৃত্বত আমাৰ জিলা সভাপতি গোসাইদাৰ নেতৃত্বত আজি এই বৃহৎ যোগদান কাৰ্যসূচী আমাৰ ইয়াতে হৈ গ'ল আৰু ইয়াৰ পিছতো আমাৰ কণ্টিনিউ এই যোগদান কাৰ্যসূচী চলি থাকিব। মই ভাবোঁ যে বিটিচিত খুব কম সময়ৰ ভিতৰতে গেৰুৱাময় হ'ব বুলি মই আশাবাদী। ইয়াতে ৰাজনৈতিক দল আছে, অৰাজনৈতিক দল আছে, সামাজিক সংগঠন আছে, কোনোবাই ভাল কৃষকো আছে, ভাল বিজনেছমেনো আছে, তেনেকুৱা ব্যক্তি যিসকলে বিজেপিৰ কাম কাজক সন্তুষ্ট পাইছে। ইতিমধ্যে আপোনাৰ সকলোৱে জানে, বিটিচিবাসী এটা কথাই জানে যে বিটিচিবাসী শান্তি আনি দিয়া দলটো হৈছে ভাৰতীয় জনতা পাৰ্টী। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ চুক্তি হৈছিলে আৰু আমাৰ এই বিটিচিত 2014ৰ পিছত যে কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই, তাৰে প্ৰতি লক্ষ্য ৰাখি বিটিচিবাসীয়ে আৰু বিটিচিৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিবাসীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। যিটো নিৰ্বাচন সমাগত বিটিচিৰ আপোনালোকে নিজাববীয়াকৈ অৱতীৰ্ণ হ'ব? চাওক, আমি বিচাৰিছোঁ আমি নিজাববীয়াকৈ ইতিমধ্যে আমাৰ যি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিৰ্দেশনা আমাক দিব সেই নিৰ্দেশনা আগত ৰাখি আমি দলৰ কাম কাজ কৰি যাম আৰু আমাৰ যি প্ৰাৰ্থীৰ ক্ষেত্ৰত সেই কাম কাজ কৰি আমি প্ৰাৰ্থী জিতোৱাৰ ক্ষেত্ৰত আমি আমাৰ যিটো ভূমিকা সেই ভূমিকা আমি পজিটিভলি আগবঢ়াই লৈ যাম। কিমানখন আসন পাব বুলি আশাবাদী আপোনালোক? চাওক, আমাৰ আসনৰ কথা নাই, আমি গোটেইখিনিতে খেলিম বুলি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে আমি খেলিম। আমি বিচাৰিছোঁ যে ইয়াতে ৰাইজে আমাক যদি মেণ্ডেট দিয়ে নিশ্চয়কৈ আমি চৰকাৰ বনোৱাৰ চেষ্টা কৰিম, আমি নিশ্চয়কৈ। বহুত ভাল লাগিছে আজি। বহুত সময় আগৰ পৰাই মানে বহুত মাহ আগৰ পৰাই মোক কৈ আছিলে, মই যেতিয়া সভানেত্ৰী আছিলোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ, তেতিয়াই মানে মোক কৈ আছিলে যে আমি যোগদান কৰিম ভাৰতীয় জনতা পাৰ্টীক। ভাৰতীয় জনতা পাৰ্টীৰ যিমান আদৰ্শ ভাল পায় তেওঁলোকে সোমাইছে। বেলেগ বেলেগ দলৰ আছে ইয়াত। অলপ আগতে কৈ গৈছে আমাৰ MLA ডাঙৰীয়াই, মানে ইয়াত বেলেগ আমি নকওঁ যে এইটো BPFৰ পৰা বা UPPLৰ পৰা আহিছে, তেনেকুৱা নহয়। চব যিমান আমাৰ আপোনালোকে নিজে দেখিছে চকুৰে, মানে মহিলাবিলাক বেছি মানে ভাল পাই আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু সেইটোৱে আমি এতিয়া আশা কৰিব পাৰোঁ। আমাৰ চালাকাটি মণ্ডলত আমাৰ সন্মানীয় সভাপতি ডিষ্ট্ৰিক্টৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ মণ্ডলৰ সভাপতি ফেইলা বৰগোহাঞি ডাঙৰীয়াৰ নেতৃত্বত আমি ইমান বৃহৎ এটা যোগদান কৰিবলৈ সক্ষম হৈছোঁ আৰু মই ভাবোঁ ইয়াত চালাকাটিত আমি জিকি যাম আৰু এইটো প্ৰথম আমি ইয়াত লৈছোঁ আৰু এনেকৈ কৰি যাম আৰু হৈ থাকিব। বেলেগ বেলেগ ইয়াতো কালিপুখুৰী VCDC হয়, বেলেগ বেলেগ VCDCতো আমি এনেকৈ যোগদান কৰি যাম।